ইতিমধ্যে ওদালগুৰি জিলাত সংঘটিত হোৱা হত্যাকাণ্ডটো আপোনালোকে শুনিছে, নিউজত প্ৰচাৰ হৈছে, আপোনালোকে পাইছে। মাতৃয়ে কি ক'লে, দেউতাই কি ক'লে, ইতিমধ্যে নিউজবিলাক আহি আমাৰ হাতত উপস্থিত হৈছেহি। আৰু এতিয়া তেখেতসকলৰ শিক্ষাগুৰুৱে কি ক'লে আৰু পৰীক্ষা দিবলৈ আহিছিল নে অহা নাছিল আৰু কেনেকৈ যোগাযোগ কৰিছিল, কেনেকৈ পুলিচ ষ্টেচনত গৈছিল, সেইবিলাক কথা তেখেতসকলে শিক্ষাগুৰুৱে নিজে মুখেৰে ক'লে। আৰু সেইটো ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ, আপোনালোকে শেষলৈ চাই থাকক আৰু এটা কমেণ্ট কৰি দিব, মানে এইটো কি শাস্তি পাব লাগে এটা কৰি দিব। থেংক ইউ। যোৱাকালি মানে আমাৰ স্কুলত ছেকেণ্ড ইউনিট টেষ্ট চলি আছে। চলি থকা সময়ত ল'ৰা দুজন অনুপস্থিত আছিল। অনুপস্থিত থকাত আমাৰ ক্লাছ টিচাৰে জনালে যে ল'ৰা দুজন আজি ছাৰ এবচেণ্ট আছে। মই লগে লগে ক'লোঁ ফোন লগোৱা, কিবা অসুখ বিসুখ হ'ব পাৰে। তেতিয়া ফোন লগোৱা হ'ল। লগোৱাত ক'লে মাকে ধৰি ক'লে আমাৰ ক্লাছ টিচাৰক, নাই গৈছে নহয়, পৰীক্ষা দিব গৈছে। লগে লগে মোক ফোনটো দিলে। সেই ফোনটোতে মই কথা পাতিলোঁ, নাই নহয় বাইদেউ অহা নাই, আপোনালোকে আহি যাওকচোন স্কুললৈ, চাই যাওকহি। অহা নাই। তেতিয়া মানে তেওঁলোকে দেউতাক আহিছে, 10 মিনিটমান পিছতে দেউতাক আহিছে। আহি দেউতাকে কথা পাতিলে, অহা নাই। তাৰপিছতে গ'ল তেওঁলোকে বিচাৰিব যোৱাত আমিও আকৌ পৰীক্ষা চলি আছে যদিও আমি আকৌ খবৰ লৈছোঁ, ফোন কৰি পালেনে ল'ৰাকেইটা, যে ক'ৰবাত হয়তো পৰীক্ষাত ভয় কৰি পেলাই তেওঁলোকে হয়তো সেই সময়খিনি দোকানত বহি থাকিব পাৰে, পৰীক্ষা শেষ হোৱাৰ টাইমত ঘৰলৈ যাব পাৰে। তথাপিতো আমি গ'লোঁ, আমাৰ ষ্টাফৰো 2-3জন গ'ল। আমি দোকান চোকান এনেকৈ বিচাৰিলোঁ অলপ। আচলতে বিচাৰি যেতিয়া নেকি সিহঁতক ক'তো পোৱা নাই, তেতিয়া আমি জনালোঁ যে থানাত ব'লক বা থানাত যাওক আপোনালোকে। আমিও লগত গ'লোঁ থানাত গৈ আমি এজন চাব ইন্সপেক্টৰক লগ পালোঁ। তেখেতক আমি ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোকৰ বাচ্ছা দুটা নাই, এনেকৈ স্কুলত নাই। তেখেতেও আমাক ক'লে, ঠিকে আছে, এটা কাম কৰক, আপোনালোকে লিখিতভাৱে দিয়ক। গাৰ্জেনক কৈছে দেই, গাৰ্জেনক কৈছে আপোনালোকে লিখিতভাৱে দিয়ক, ফটো দিয়ক। তেতিয়া আপোনাৰ 11:30মান বাজিছে। তাৰপিছতে আমি মানে কি কৰিলোঁ, তেখেতক কথাখিনি ক'লোঁ আৰু আপোনালোকে অলপ ব্যৱস্থা কৰক। আৰু তেতিয়া কিন্তু ছাৰজনে ক'লে, এটা কাম কৰকচোন, আপোনালোকে মেলা হৈ আছে, মেলাতো অলপ খবৰ কৰক, ষ্টেচনতো অলপ খবৰ কৰক, বজাৰতো খবৰ কৰক। আৰক্ষী ক'লে আমিতো গৈয়ে আছোঁ। তেওঁলোকে ক'লে যে আমি যামেই, কিন্তু আপোনালোকেও অকণমান চাওক। আমিও গ'লোঁ, আমি বজাৰ চজাৰ এইবিলাকত এনে ঘূৰিলোঁ, চালোঁ। যেতিয়া নোপোৱাৰ পিছত আমি আহিলোঁ, স্কুল ছুটি হ'ল। আকৌ গ'লোঁ ঘৰত, তেওঁলোকৰ মানুহ বিচাৰি আছে, কান্দা কাটা কৰি আছে। তাৰপিছতে গৈ আমাৰো মানে ভাল লগা নাই, আমাৰ ষ্টুডেণ্ট যিহেতু নাই, আমাৰ ষ্টাফটো অবাক হৈ গৈছে, কি হ'ব পাৰে ল'ৰা দুজন। তাৰপিছতে আমি থানাৰ পৰা মোক ফোন কৰিছে, সুধিছে ল'ৰা দুজন কেনেকুৱা আছিলে, পঢ়াত কেনেকুৱা, গোটেইখিনি মই ডিটেইলছ দি দিলোঁ। কেইটামান বজাত? তেতিয়া 2টামান বাজিছে দিনৰ। তাৰপিছতে তেখেতে আকৌ মোক সন্ধিয়া ফোন কৰিছে। যেতিয়া সন্ধিয়া ফোন কৰিছে, মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। তাৰ পৰা আহি আছোঁ, কৈছে যে আপোনালোকে ক্লাছ টিচাৰৰ নাম্বাৰকেইটা দিয়কচোন আৰু ষ্টুডেণ্টজনৰ কেইজনমান বন্ধুৰ মানে গাৰ্জেনৰ নাম্বাৰ দিয়ক। তেতিয়া মই ক'লোঁ, ছাৰ মই টাউনতে আছোঁ, মই গৈ আছোঁ। গৈ তেখেতৰ লগত কথা পাতিছোঁ যে ছাৰ পৰীক্ষা চলি আছে, ল'ৰা দুজন আমাৰ খুব বেয়া লাগি আছে, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। তেখেতে কৈছে হ'ব, আমিওতো এটা বিচাৰ খোজা কৰি আছোঁ। আমি আমাৰ তাৰ ক্লাছৰ বন্ধু কেইজনমানৰ গাৰ্জেনৰ নাম্বাৰো দিলোঁ। এই কথাখিনি পাতি আমি গুচি গৈছোঁ ঘৰত। পঢ়াত কেনেকুৱা? স্বভাৱগতভাৱে দুষ্ট নহয় ল'ৰাকেইটা, পঢ়াত অলপ কমজুৰি আছিল। পঢ়াত কমজুৰি হয়, ডাঙৰজন অলপ বেছি কমজুৰি আছিলে, সৰুজন মোটামুটি আৰু। স্বভাৱগতভাৱে দুষ্ট নহয়, উগ্ৰ নহয়, অমায়িকে বুলি ক'ব লাগিব। ডাঙৰজনটো বেছি অমায়িক। এতিয়া কি দাবী কৰিব আপোনালোকে, যিহেতুকে আপোনালোকৰ সন্তানৰ দৰে? আমাৰ সন্তানৰ দৰে আমি এতিয়া, আমাক লাগে কেৱল দোষী সাব্যস্ত, ইমিডিয়েট মানে দোষী কাৰ্যক্ত কৰিব লাগে, উপযুক্ত শাস্তি পাব লাগে। এতিয়া আমি ভাবিছোঁ, এতিয়াও আমি থানালৈ যাব খুজিছোঁ যে আমি প্ৰশাসনক আমি এতিয়া জোৰ কৰিম যে যিমান পাৰে সোনকালে কাৰ্যক্ত কৰিব লাগে। আমাৰ যিহেতু এতিয়া আমি নিজেই কি কৰিম কি নকৰিম এনেকুৱা হৈছে, আমাৰ নিজৰ সন্তান ঢুকাই যোৱাৰ যেন লাগিছে। আমাৰ নিজৰে সন্তান, আমি সিহঁতক আজি 3 বছৰ ধৰি পাই আহিছোঁ। আগতে বেলেগ স্কুলত আছিলে, কিন্তু আমাৰ স্কুললৈকে এডমিশ্যন দিছে, 3 বছৰ ধৰি আমাৰ স্কুলত পঢ়ি আছে। গতিকে আমি সিহঁতৰ লগত মানে যোৱা ৰাতিটো টোপনি নাই, আমাৰ কোনো টিচাৰে টোপনি মাৰিব পৰা নাই, চকু মুজিলেই সিহঁতৰ মুখকেইখন ভাঙি আহে। নিশ্চিতভাৱে আৰু এটা কথা, যেতিয়া নেকি তেওঁলোকে স্কুলত আহে বাচ্চাকেইটা, তেতিয়া কোনোবাই লৈ আহে নেকি? তেওঁলোক প্ৰায় খোজকাঢ়ি আহে, অকলে দুয়োটাই একেলগে। আৰু ঘৰ কিমান মান দূৰ হ'ব? ঘৰ ইয়াৰ পৰা ধৰি লওক
হয়, ছাৰে কোৱা কথাখিনি আপোনালোকে শুনিব পালে। যিহেতু পুলিচ ছাৰসকলে ইনভেষ্টিগেশ্যন কৰোঁতে এইবিলাক তথ্যৰ প্ৰয়োজন হয়, দৰকাৰ হয়, আৰু সেইকাৰণে ছাৰক মতা হৈছিল আৰু ছাৰে সকলোবিলাক মানে কথা বিৱৰি কৈছিল। ছাত্ৰ দুজন অতি মেধাৱী আছিল, অতি চোকা নাছিল যদিও, মানে পঢ়া শুনাত চোকা নাছিল যদিও তেখেতসকলৰ সুস্বভাৱ আছিল, স্বভাৱ ভাল আছিল। তাৰপাছত যিবিলাক মানে ভাল দিশ আছে সকলোবিলাক কৈছিল। আৰু আপোনালোকে ভিডিঅ'টো দেখা পালে ছাৰে কি ক'লে। যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, লাইক এটা কৰি দিব। লাইক এটা কৰিলে এটা ভিডিঅ'টো দিলে এটা ইনস্পিৰেশ্যন পাওঁ নিজকে, যে কিবা এটা দিব পাৰিছোঁ, আৰু এটা কমেণ্ট কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় অসম।